हेलो गाइस वेलकम टू माय ब्लॉग। आज मैं যাই আছোঁ এঠাইলৈ আৰু এতিয়া মানে পিছবেলাই যাব ওলাইছোঁ। ৰাতিপুৱা যোৱাৰ কথা আছিল বাট ইমানেই ৰ'দ দিছে তো এতিয়া মই যাবলৈ ওলাইছোঁ 4টাই বাজিল। তো আপোনালোকক গৈ পেলাই দেখুৱাই আছোঁ ক'ত যাওঁ। এতিয়া ৰ'দটো অলপ কমিছে আৰু ৰাতিপুৱাতকৈ আৰু এয়া মই অকলে খোজকাঢ়ি গৈ আছোঁ, কোনোৱে নাই এতিয়া দুপৰীয়াৰ টাইম। আজি তিনিআলিত বজাৰ আছে, এয়া বজাৰ আৰু মই এতিয়া বহি ল'লোঁ ই ৰিক্সাত, ইমান ৰ'দ দিছে। আমি আহিছোঁ আজি আমিন গাঁৱৰ পাৰ্কখনত আৰু চাওকচোন কিমান মানুহ গোটেই মানুহৰ ভিৰ হৈ গৈছে টিকট কাটিবৰ কাৰণে। আৰু ভিতৰত আছে এয়া আমাৰ লাচিত বৰফুকনৰ যুদ্ধৰ সময়ত যেতিয়া মানে যুদ্ধ কৰিছিল নহয় শৰাইঘাট যুদ্ধ তাৰে। আৰু এইফালেও এনেকৈ মানুহ গাড়ী এনেকৈ থৈছে। ভিৰ চাওকচোন কিমান, নতুন বুলি আচলতে এতিয়া বেছি ভিৰ হৈছে। গৰমতে ঘামি জামি অৱস্থা একদম বেয়া। আৰু ফাইনেলি ইমান টাইম ৰখি টিকট পালোঁ আৰু আমি ভিতৰত সোমালোঁ। এতিয়া এয়া নতুন পাৰ্কখনত গোটেই মানুহ বাচ্চাবিলাকৰ খেলাৰ কাৰণে ইয়াতে আছে। সকলোতকৈ ভাল লাগে মানে এই নদীখন, যেতিয়া নদীখনৰ পানীবিলাক আহে ন এনেদৰে ভাল লাগে। আৰু এয়া বাচ্চাবিলাকে খেলিবৰ কাৰণে এইবিলাকো আছে। চব আৰু মই মানে মানুহৰ আগত বেছি ভিডিঅ' কৰিব নোৱাৰোঁ, তাৰ কাৰণে এনেকৈ ভইচটো লগাই দিছোঁ। তাতে বহুত বেছিয়ে মানুহ হৈছিল নতুন কাৰণে। আৰু আহোঁতে আমি এনেকৈ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰতো সোমালোঁ এবাৰ। গধূলি সময়ত পৰিৱেশটো সঁচাকৈ বহুত বেছি ভাল লাগে আৰু গৰমৰ দিন যাৰ কাৰণে মানে মানুহবিলাক সকলে ওলাই আহে এইখিনি টাইমত, যিহেতুকে বেলিটো ডুব যায়, অলপ ঠাণ্ডা পৰে, গোটেই দিনটো যেনেকুৱা গৰম হয়। আৰু সঁচাকৈ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰটো দেখিবলৈ বহুত বেছিয়ে ধুনীয়া, বহুত ধুনীয়া লাগে। আৰু গধূলি সময়ত পৰিৱেশটোতো ইমান বেছি ভাল লাগে, লাইটবিলাক এনেদৰে বনাইছে। আৰু এইটো শৰ্মা। আৰু ইয়াতে এনেদৰে অলপ সময় কটাই পেলাই আমি ঘৰমুৱা হ'লোঁ। ৰাস্তাত কিবা এটা খাই ল'লোঁ, সেইটো দেখুওৱা নহ'ল বাৰু। বাকী আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।